like a Hellcat. নমস্কাৰ আজি সন্ধিয়াৰ এখন্তেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ শাৰদীয় দুৰ্গা পূজাৰ আপোনালোকক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আচলতে চৰকাৰে যি কৰোণা সংক্ৰমণৰ দিনত এই ৰুলবিলাক বান্ধি দিছে এই ৰুলবিলাকৰ কাৰণে আমি আজিৰ এঘণ্টাত আপোনালোকৰ কাষত কেইজনমান ব্যক্তিক আনিব বিচাৰিছোঁ ব্যক্তিকেইজন আজি আহি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি আপোনালোকৰ মাজত তেওঁলোকৰ অনুভৱবোৰ দাঙি ধৰিব তেওঁলোকে আজি চ' আপোনালোকে ক'তো উঠি নাযাব আজি আমাৰ নিউজবোৰ চাওক ভাল পাব আপোনালোকে দুৰ্গা পূজাৰ ওপৰত বিভিন্ন নিউজ বনাইছোঁ আমি চ' আমাৰ মাজত আহি উপস্থিত হৈছে বৰ্তমান কালুদা নমস্কাৰ দেই নমস্কাৰ বাৰু কালুদা আপুনি তেন্তে শাৰদীয় দুৰ্গা পূজা বৰ্তমান আহি পালেহি আমি বহুত দিনৰ এবছৰৰ অপেক্ষাত আমি শাৰদীয় দুৰ্গা পূজাটো পাইছোঁ চ' এইবাৰ দুৰ্গা পূজাত আমি আগৰ নিচিনাকৈ ফূৰ্তি কৰিব নোৱাৰিম তো আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে মোৰ মানে বস্তু এবাৰ বহুত ভাল নহয়। কিয় কালুদা মানে কিয় আমি যাওঁ পূজাত ছোৱালী চাবলৈ হয় কালুদা এতিয়া মানে ছোৱালীবোৰ মাস্ক চাস্ক লগাই আহিব এতিয়া আমি ভালকৈ দেখিয়ে নাপাম নহয়নে নহয় কোৱা এতিয়া ল'ৰা মানুহ দুই প্ৰকাৰ থাকে এক প্ৰকাৰত মদ খাব যায় যেনেকৈ আমাৰ ইয়াত আছে এজন ব্যক্তি জ্যেষ্ঠ ব্যক্তি এজন আছে তেওঁৰ নিচিনা মানুহ থাকে আৰু বাকী আমাৰ নিচিনা আমি যাওঁ ছোৱালী চাওঁ চাওমিন খাওঁ হয় সিমানটোতে আমি পঁ বজাওঁ অলপ পঁটো সেইটো মেইন কিন্তু দেই এইবোৰ কৈ আৰু গুচি আহোঁ এতিয়া কিন্তু এইবোৰ চৰকাৰে অলপ আমাৰ নিচিনা মানুহ মিডল ক্লাছৰ মানুহৰ কাৰণে দিগদাৰ হৈছে আৰু হয় কালুদা এইটো ঠিক কথা কৈছে আচলতে আমাৰ মিডল ক্লাছ মানুহবোৰৰ বহুত দিগদাৰ হ'ব ছোৱালী যাবলৈ দিগদাৰ হ'ব তো এইবাৰ দুৰ্গা পূজা মানুহ মাস্ক পিন্ধি থাকিব লাগিব বহুত অসুবিধা হ'ব তো কালুদা আপুনি ছোৱালীবোৰ যিহেতুকে মেকআপ কৰি আহে মেকআপ কৰি পূজা চাবলৈ আহে এইবাৰ মানে মেকআপটো কেনেকুৱা টাইপৰ হ'ব বুলি ভাবিছে এইডোখৰ মেকআপ কৰিব নাই মানে মেকআপৰ খৰচটো মানে সেইডোখৰ মানে ছোৱালীবোৰে এইবোৰ কি গাইব কৰি দিব নেকি নহয় এইবাৰ আকৌ ছোৱালীবোৰ বাচিছে যদি 100 টকা খৰচ হয় এইবাৰ সেইটো 80 টকাতে হৈ যাব এইডোখৰ বাচি যাব কিন্তু এতিয়া এইডোখৰ এতিয়া বগা কৰিলে হ'ব এইডোখৰ নকৰিলেও হ'ব হয় নাই এতিয়া আমাৰ কিন্তু দিগদাৰ হৈছে এতিয়া মাস্ক পিন্ধিলে ছোৱালীবোৰ একেই লাগে সেইদিনাখন মই গৈছোঁ এজনী ছোৱালীক এনেকৈ ধৰিলোঁ মই ভাবিলোঁ মোৰ পিছটোৱে হয় নেকি সেইটো বেলেগো ওলালে কালুদা হয় কালুদা আপুনি মাৰ খালে কালুদা সেইটো আৰু এতিয়া টিভিয়ে হয় কালুদা এইটো যি কি নহওক তেখেতে বেলেগৰ মাইকী লৈ আনিছে এইটো বহুত বেয়া হৈছে কালুদা তো কালুদা আপুনি আহিলে ইমানখিনি আপোনাৰ মনৰ আপোনাৰ ভাৱখিনি প্ৰকাশ কৰিলে ধন্যবাদ জনাইছোঁ কালুদা হয় ধন্যবাদ আৰু কালুদাই নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিলে কালুদাক বহুত ধন্যবাদ জনাইছোঁ কালুদা আমাৰ মাজত থাকিব আৰু আমাৰ ষ্টুডিঅ'ত আহি বহুত মানুহ উপস্থিত হৈছে এতিয়া বৰ্তমান আমাৰ মাজত আছে টিকটকৰ প্ৰেচিডেণ্ট তেখেত আহি উপস্থিত হৈছে ছাৰ আহক বহক বহক ইয়াতে বহক হয় আপুনি টিকটক বন্ধ হৈ যোৱাৰ পিছত মানে আপুনি টিকটকৰ প্ৰেচিডেণ্ট আছিলে নহয় জানো হয় এতিয়া আপুনি কি কৰি আছে এতিয়া মই আপোনাৰ কভাৰ চং বনাওঁ কভাৰ চঙৰ আপুনি কি হয় ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ন হয় এখেতে এতিয়া এই আপোনালোকে টিকটক বন্ধ হৈ যোৱাৰ পিছতে এখেতে কভাৰ চঙৰ মানে ইউটিউবটো গেলাবলৈ আহিছে হয় ইউটিউবটো গেলাই আছে বৰ্তমান আপুনি এই যে এইকেইদিনতে যে এটা ওলাইছিলে যে ভিডিঅ' আপুনি আহিলে হয় সেইটো মই বনোৱা এইটো আপুনি এইটো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে সেইটো কওক ভিডিঅ' দৰ্শকসকলে কেনেকুৱা পাইছে আপোনালোকে অলপ হয় আপোনালোকে ইয়াত মেছেজ নাম্বাৰ ওপৰত দিয়া আছে এইটোত মেছেজ কৰিব আমি কালুদাক সুধিম এই ভিডিঅ'টো আপুনি চাইছে কালুদা ভিডিঅ' চালোঁ মই এইটো যে এইকেইদিনতে যে ওলাইছে লাষ্টত যে আপোনাৰ এনেকৈ কৰে যে সেইটো কেনে পাইছে সেইটো নহয় মানে মই চাই আছিলোঁ ঠিকেই এই লাষ্টত যে খালি মানে কি হ'ল জানো মোৰ বমি হৈ গ'ল কালুদা বমি হৈ গ'ল কিয় কালুদা ময়ো গম নাপালোঁ মই তাৰপিছত আকৌ দৰৱ খাবলগীয়া হ'ল 3টা মোৰ একদম ৰখাবই নোৱাৰিলোঁ মোৰ একদম ব্ৰক এতিয়াও নক'ব কিন্তু দেই হৈ যাব আছে হয় আপোনাৰ এইটো টেলেণ্টটো মই মানিছোঁ মানুহক বমি কৰাই দিব পাৰে আপুনি এইটো ভাল লাগিলে আপোনাৰ নহয় এইটো মোৰ ইনচাল্ট হৈছে সেইটো আপোনাৰ ইনচাল্ট নহয় নহয় সেইটো আপোনাৰ এটা টেলেণ্ট যিটো টেলেণ্ট আপুনি টেবলেট নোখোৱাকৈ মানুহক বমি কৰাই দিব পাৰিছে গুড সেইটো হয় ধন্যবাদ
হয় 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 আপুনি এটা কথা ক'ব বিচাৰিছোঁ আপুনি যিহেতুকে লাষ্টত এনেকৈ যিহেতু দিলে আপুনি এই কৰোণা সংক্ৰামৰ দিনত যে আপুনি এইটো কৰিছে এইটো আচলতে এইটো আপুনি পজিটিভ ওলালে নহয় নাই মই টেষ্ট কৰালে মোৰ নেগেটিভ ওলালে তেখেতৰো নেগেটিভ ওলাইছে হয় হয় সেইকাৰণে মই মানে ভিডিঅ'টো তেনেকৈ কৰিছোঁ হয় 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 ঠিক আছে আপুনি এই এইকেইদিনৰ পূজা আগতীয়াকৈ আপোনাৰ এটা কভাৰ চং আহিলে এতিয়া পিছত আপুনি কেতিয়া আকৌ কভাৰ চংটো আহিব বুলি আপুনি আমাক জনাব তেনেকুৱা কোনো ডেট নাই হয় হয় এটা আপোনাৰ টপিক এটা ভাবি থৈছোঁ কিহৰ ওপৰত আপোনাৰ জাষ্টিন বাইবাৰৰ গানৰ ওপৰত গানৰ ওপৰত হয় 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 এখেতে কেনেকুৱা হ'ব এনে বেয়া সুন্দৰ হ'ব কালুদা এখেতে জাষ্টিন বাৰ্বাৰ বনাম বুলি কৈছে এইবাৰ কেনেকুৱা হ'ব এইটো ঠিকেই হ'ব এওঁ জাষ্টিন বেবাৰ নে বুবাৰ এজন ভাল প্ৰতিভা গায়ক হয় কিন্তু এতিয়া তেওঁৰ নামটো আমাৰ ডুবাই দিব যেন পাইছোঁ মই সেই বহুত ভাল মই জানো এওঁৰ ওপৰত বিশ্বাস আছে মোৰ ডুবাব যে বহুত ডুবাইছে হয় মানে এনেকুৱাই ডুবাইছে কি মই ডুবি গৈছোঁ আপুনি কালদা ডুবি গৈছে হয় কালদা ডুবি গৈছে হেল্ল' মোক এনেকুৱা লাগিছে যেন মই আৰু এবাৰ আকৌ ইনচাল্ট হ'ল নেকি নাই আপোনাৰ এইটো টেলেণ্ট আপুনি বিনা পানীত কালদাক ডুবাব পাৰিছে এইটো আপোনাৰ টেলেণ্ট ধন্যবাদ কালদা হয় এতিয়া আপোনাৰ মই নেক্সট আকৌ আপোনালোকক ক'ব বিচাৰিছোঁ যে আপুনি যিহেতুকে যিটো কভাৰ চং আছিলে কভাৰ চংটোত এখন গাড়ী উলিয়াইছিলে যিখন গাড়ীৰ মাততকৈ গৰুৰ মাত বেছি ওলাইছিলে এইটো আপুনি কেনেকৈ বনাইছে হয় সেই গাড়ীখনৰ কথাটো আপোনালোকে যেতিয়া কৈছে আপোনালোকে অলপ আগতে মোৰ দুটা টেলেণ্ট দেখালে হয় এইটো এটা মোৰ টেলেণ্টেই এইটো টেলেণ্ট হয় এইটো কভাৰ চঙৰ প্ৰেচিডেণ্টৰ এইটো এটা টেলেণ্ট হয় কভাৰ চঙৰ আমি কথা শুনিলোঁ কালদাৰ কথা শুনিলোঁ আৰু এজন আমাৰ মাজত আহি উপস্থিত হৈছে বৰ্তমান আৰু এজন বহি আছে তেখেত বহুত সময়ৰ পৰা অপেক্ষা কৰি আছে তেখেত আহি আমাৰ দাদা হয় দাদা নমস্কাৰ হয় হয় আহক এখেত অহাৰ আগতে আমাৰ কালুদাই বিদায় ল'ব বিচাৰিছে কালদা আপুনি যাব ভাল লাগিলে আপোনাৰ মন্তব্যবোৰ পাই আকৌ আপোনাক লগ পাম বুলি আশা ৰাখিছোঁ হয় হয় কালুদা যাব এতিয়া কালুদা ধন্যবাদ যাব আহিছোঁ দেই হয় 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 এই দাদা আহিলে ন আহক দাদা হয় দাদা আপোনাক ইয়াত পাই বহুত সুখী হ'লোঁ আচলতে আমি এই শাৰদীয় দুৰ্গা পূজাত যিহেতুকে বহুত ৰুল বনাই দিছে যেনেকৈ আমাৰ বাইকত দুটাকৈ উঠিব নোৱাৰে আৰু বিভিন্ন ধৰণৰ আমাৰ এতিয়া ৰাতি 9 বজাৰ আগতে আমি সোমাব লাগিব এইটো আপোনাৰ কেনেকৈ আপুনি ক'ব বিচাৰিছে নাই ঠিকে কৰিছে 9টা বজাতে সোমাওঁ আমি আমাৰনো কি পূজা দুপেকতে খতম আমাৰ ভইচ মালটো পালে হৈ যায় পূজা মানে আমাৰ মাল দুপেক খাব লাগে আৰু এতিয়া ভালে কৈছে চৰকাৰ 9টা বজাত কি আমি 8টা বজাতে সোমাম খালি আমাৰ বটল এটা দি পূজাটো মানি ল'ম আৰু ধৰক সোমাই দিম আৰু ঘৰত চিধা কথা দাদা আপুনি মদ খাই আছিল এতিয়া লাইটকৈ আৰু এটা ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে দাদা ধন্যবাদ জনাইছোঁ ধন্যবাদ A few minutes later. খন্তেক সময় আমি বিৰতি লৈছোঁ বিৰতিৰ পিছত আকৌ আহিম আমি খন্তেকলৈ ধন্যবাদ আপোনালোকে চাই থাকক নিউজ টাইম অল ইণ্ডিয়া আৰু কোনোবা আহিব নেকি আৰু আহিব আৰু আমাৰ মহিলা এইজন আপুনি পাগল নি আপুনি এই যে ষ্টুডিঅ'ত যে এনেকৈ মদ খাই আহিছে মই পাগল মদ খাই আহিছে এনেকৈ ওপৰদি আহিছে আকৌ আপুনি এইখন এটা মোৰ টেবুল হয় এখন ডেস্ক গম পায় নাই মানে কি আপোনাৰ ইজ্জত নাথাকিব পাৰে এইখনৰ ইজ্জত আছে আকৌ মোক মানে 6টা বাজিলে মদ লাগে কথা নহয় আপুনি যাওক আপুনি যাওক 6টা বাজি গ'ল মই কেনে লাইটকৈ পেক এটা মাৰিলোঁ মিছা কথা নকওঁ মই আপোনাক মাতিছোঁ আপুনি সুন্দৰকৈ আহিব লাগে আপুনি কি এনেকৈ হৈ আহিছে আপুনি যাওক মই সুন্দৰকৈ আপুনি পিন্ধি আহিছোঁ মই আপুনি যাওক পিন্ধি মই যাওক দেই যাওক যাওক আমাৰ বেজ্জতি হয় ন হয় 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 আপুনি ক'ব মই হেৰি হওঁ তেওঁৰ লগত গম নাপাওঁ যে এনেকৈ আহিব আপোনাৰ নাথাকিব পাৰে ইজ্জত মোৰ আছে আকৌ মানিব লাগিব আপোনাৰ আছে মই জানো হেৰি এই মই অথনি নুসুধিলোঁ আপুনি যে আপুনি এই কভাৰ চংবোৰ যে বনাই কভাৰ চঙৰ তলত এই আপুনি কমেণ্টবোৰ পঢ়ে নাই কমেণ্টবোৰ পঢ়ো এনেই কথাবোৰ আপোনাৰ ইজ্জত চিজ্জত নাই কোৱাৰ কাৰণে বেয়া পাইছে নিব মোৰো নাই মই মোৰো নাই মোৰ নাই মই কমেণ্ট কেতিয়াবা গম পালোঁ যে মোৰো নাই আপোনালোকক কোৱাৰ কাৰণে বেয়া নাই নাই চৰি একদম ঠিক আছে আকৌ আমি আমাৰ মাজত আৰু গেষ্ট আছে আহিব লাগিব গেষ্ট হয় ধন্যবাদ আকৌ আমি বিৰতিৰ পিছত ঘূৰি আহিছোঁ আকৌ আপোনালোকৰ মাজলৈ হয় আমাৰ মাজত আৰু এগৰাকী বৰ্তমান মহিলা আহি উপস্থিত হৈছে স্থানীয় মহিলা তেখেতৰ আমি মন্তব্য জানিব বিচাৰিম হয় বাইদেউ আহক বাইদেউ
বাইদেউ এইটো আপোনাৰ কভাৰ চং বনোৱা সেইটো ভিডিঅ' নহয় লেপটপ নহয় গম পাইছেনে কি আপুনি আগত কৰি আছে মোৰ এনেকুৱা ফিল হৈছে যেন আৰু এবাৰ মোৰ বেজ্জতি হ'ল নেকি কাটি দিব দেই চৰ্টকাট বাইদেউ আহিলে হয় বাইদেউ হ'ব দিয়ক লাগিব আমাৰ বাইদেউ ভাল ন তুমি এই কভাৰ চং বোলোতো হয় নাই তোমাক ভাল লাগে দেই তোমাৰ চুলিখিনি যে আৰু এই আমাৰ গৰু যে গৰুটো নেজৰ দৰে হয় আমাৰ মাজত আহি বাইদেউ উপস্থিত হৈছেহি বাইদেউ আপুনি শাৰদীয় দুৰ্গা পূজাত এইবাৰ দেৱী দৰ্শন কৰিলে নিশ্চয় আজি প্ৰথমটো দিন আপুনি দেৱী দৰ্শন কৰিছে বাকী আপোনাৰ মানে এইবাৰ পূজাটো কেনেকুৱা হৈছে মানে কেনেকুৱা ধৰণৰ হ'ব বুলি ভাবিছে আৰু পিছৰ দিনকেইটা নাই এইবাৰ কিন্তু চৰকাৰে হৈছে মই ভালে দেখিছোঁ নহ'লে এই ল'ৰাবোৰ একদম বজাই পেলাই আমাৰ নিচিনা মানুহক বৰ অশান্তি থয় হয় বাইদেউ আচলতে আপুনি এতিয়াও যদিও আপুনি 60-70 বছৰীয়া যদি হৈ গৈছে আপোনাৰ বয়সে হৈ গৈছে কিন্তু আপোনাৰ দেখাত নকয় আপুনি এজনী 16 বছৰীয়া গাভৰুৰ দৰে আপুনি বৰ্তমান কৰি আছে বাইদেউ হয় বাইদেউ বাকী আপোনাৰ এতিয়া আৰু পিছলৈ আৰু এনেকুৱা ধৰণৰে থাকিব লাগে হেল্ল' আপুনি এতিয়াও প্ৰশ্ন সুধিছে আপুনি ফ্লাৰ্ট কৰিছে কাট কৰিব দেই হয় বাইদেউ আপুনি এতিয়া পাছতো এনেকুৱা হৈ থকাটো বিচাৰিছে নে নাই বিচৰা বাৰু নাই মই বিচাৰোঁ দেই মই একদম পূৰা মোৰ ধ্যান দিওঁ মই য়োগা কৰোঁ হয় তাৰপিছত আপোনাৰ বাবা ৰামদেৱ মই ঘৰত বাবা ৰামদেৱ মানে হাতীপা পৰিছিলে হাতী পিঠিবা আপুনি পৰিছিলে নাই মই নপৰিলোঁ মই বাচি গ'লোঁ মই নেজলত ধৰি থাকিব সেয়া মই মানে সেইকাৰণে মই এইবোৰ চবকে ক'ব নোৱাৰি আৰু কিন্তু আপুনি ধুনীয়া আপুনি কি কথা কৈ আছে এইবোৰ বাইদেউ মই প্ৰশ্ন সুধি আছো নাই এতিয়া আপোনাক লগা নাই আপুনি প্ৰশ্ন সোধা নিচিনা সুধিম নহয় মই মোৰ কমেণ্ট দি আছে হয় ঠিক আছে বাইদেউ আপুনি কৈ যাওক কি কৈছিলে নাই ঠিক আছে মই আৰু ভাবিছোঁ মই আৰু 100-200 বছৰলৈকে মই এনেকৈ থাকিম হয় মই কেতিয়াও বুঢ়ী হ'ব নিবিচাৰোঁ মই দেৱী দুৰ্গা একচুৱেলি মোৰ আশীৰ্বাদ আছে পাৰ্চনেলি দিছে মোক মই সেইকাৰণে আৰু আজিলৈকে মোৰ এই সৌন্দৰ্যটো আছে আৰু ইমানকৈ কওঁ আৰু বেছিকৈ ক'লেও মানুহে বেয়া পায় আজিকালি হয় বাইদেউ আপুনি মেকআপ নকৰিলেও কিন্তু বৰ ধুনীয়া দেই হয় বাইদেউ নিজৰ মন্তব্যবোৰ দাঙি ধৰিছে আমাৰ মাজত আৰু আজি আমি বেছি দেৰি নকৰোঁ সকলোলৈ ধন্যবাদ জনাইছোঁ পুনৰবাৰ শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আপোনালোকে আগলৈ এনেকৈ চাই থাকিব প্ৰত্যেক দেওবাৰে মই আপোনালোকৰ মাজলৈ আহি থাকিম আজি আপোনালোকে লগ পালে কালিদা আৰু আমাৰ বৰ্তমান কভাৰ চঙৰ প্ৰেচিডেণ্ট আৰু এয়া আমাৰ বাইদেউ আহিছিলে আৰু মাজতে এজন ব্যক্তি আহিছিলে আপোনালোকক তেওঁৰ বাবে ক্ষমা প্ৰাৰ্থী হয় আপোনালোকে সুন্দৰকৈ মাস্ক লগাওক এইবাৰ আৰু সুন্দৰকৈ আপোনালোকে দুৰ্গা পূজা উপভোগ কৰক ধন্যবাদ মই যাওঁতে তেওঁ মোৰ ছাগলীকেইটা বাহিৰত ওলাই ছাগলী মেইন যে সেইকাৰণে আৰু বৰ দিগদাৰ আপুনি বৰ দিগদাৰ দিলে দেই বৰ দিগদাৰ দিলে কিন্তু এটা পানী এনেকৈ ৰিপৰ্টাৰ নহয় আকৌ হয় আপুনি এনেকৈ এটা ফ্লাৰ্ট কৰি নহয় আপুনি বৰ দিগদাৰ দিলে আপুনি এইবোৰ খবৰ নহয় আৰু নাই গতিকে ইমানখিনি আপোনালোকৰ ফকতীয়া সময় আমাক দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আজিলৈ আমাৰ এখন টেক ইমানতেই আপোনালোকে পূজা চাওক চাওমিন খাওক ম'ম' পইণ্ট যাওক সকলো খাওক ধন্যবাদ আৰু ইয়াৰ পাছতে আমাৰ সন্ধিয়াৰ 7 পঢ়িব আমাৰ গেজেং নিউজ পঢ়িব মিষ্টাৰ মাইকেল ধন্যবাদ I like your Skechers, you like me, my Gucci